নমস্কাৰ বন্ধুসকল মই হিৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেল ডিটেইল বন্ধুলৈকে বন্ধুসকল বৰ্তমান বৰদৈচিলাৰ সময় সদায় কৰবাত নহয় কৰবাত বতাহ ধুমুহাই ক্ষতি কৰা দৃশ্যসমূহ ক্ষতি কৰা খবৰসমূহ আমি শুনিবলৈ পাওঁ কৰবাত গছ উভালি পৰে কৰবাত গছ ভাঙি পৰে কোনোবাৰ তিনপাত উৰুৱাই লৈ যায় কোনোবাৰ ঘৰৰ চাল উৰুৱাই লৈ যায় এনেবোৰ খবৰ সঁচাকৈ বহুত দুখজনক হয় কাৰণ কোনোবাৰ ঘৰ উৰুৱাই লৈ যোৱাটো কোনোবাৰ তিনপাত উৰুৱাই লৈ যোৱাটো সঁচাকৈ বহুত দুখজনক হয় বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম কি কিয় বতাহে আমাৰ তিনপাতসমূহ উৰুৱাই লৈ যায় বন্ধুসকল আপোনালোকে হয়তো ভাবিছে যে বহুত জোৰেৰে বতাহ বলি থকাৰ কাৰণে আমাৰ তিনপাতসমূহ উৰুৱাই লৈ যায় বন্ধুসকল এনেকুৱা নহয় আমি যদি বিজ্ঞানৰ দৃষ্টিভংগী আমি যদি বিজ্ঞানৰ কথা কওঁ বিজ্ঞানত অলপমান বেলেগকৈ এই কথাটো কোৱা হৈছে বন্ধুসকল এই কথাটো কোৱাৰ আগতে মই এজন বৈজ্ঞানিকৰ কথা ক'ব লাগিব তেওঁ হ'ল বাৰ্নলি ডেনিয়েল বাৰ্নলি সুইচ বিজ্ঞানী এজন হয় ম্যাথমেটিচিয়ান হয় বহুতে ধুনীয়া ধুনীয়া আৱিষ্কাৰ কৰিছিল লগতে তেওঁ তৰলৰ ক্ষেত্ৰত তেওঁৰ অৱদান বহুত তৰল মানে ইয়াতে আমি অকল পানী নিচিনা লিকুইডৰ কথাই কোৱা নাই আমি গেছসমূহকো কৈছোঁ এটা ৱৰ্ডত যদি ক'ব যাওঁ ফ্লুইড বুলি ক'ব পাৰি যিবোৰ বস্তু বৈ যাব পাৰে গেছ হিও বৈ যাব পাৰে আমাৰ ওপৰে আমাৰ ঘৰৰ ওপৰে আমাৰ সকলো ফালে গেছ বৈ আছে বায়ু বৈ আছে এয়াৰ বৈ আছে ঠিক তেনে পানী বা যিকোনো তেনেকুৱা ধৰণৰ লিকুইড এই ওপৰত তেওঁ বহুতেই ধুনীয়া ধুনীয়া অৱদান আছে তাৰ ভিতৰত এটা প্ৰপাৰ্টি আছিলে যিটো আমি সকলোৱে বাৰ্নলিজ প্ৰিন্সিপল বুলি জানো যদি আপুনি একাদশ শ্ৰেণীত মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যদি আপোনাৰ বিজ্ঞান আছিলে আৰু যদি আপুনি পদাৰ্থ বিজ্ঞান ফিজিক্স যদি ভালদৰে পঢ়িছিলে তেনেহ'লে আপোনাৰ হয়তো মনত আছে বাৰ্নলিজ প্ৰিন্সিপল কি হয় বাৰ্নলিজ প্ৰিন্সিপল কি হয় বাৰ্নলিজে কৈছিলে যে যদি কিবা এটা ফ্লুইড যদি স্পীডটো বাঢ়ি গৈ থাকে তেনেহ'লে সি যিটো প্ৰেছাৰ এপ্লাই কৰিছিলে সেই প্ৰেছাৰটো লাহে লাহে কমি গৈ থাকে মানে ফ্লুইড এটা স্পীড যিমানেই বাঢ়িব সি এপ্লাই কৰা প্ৰেছাৰটো সিমানেই কমিব একদম সহজ ভাষাত যদি বুজাই দিওঁ ধৰি লওক এইটো মোৰ ডায়েৰী হয় বাৰু ইয়াৰে ওপৰে বতাহ ফ্ল' হৈ আছে বতাহ বলি আছে যদি এই বতাহৰ স্পীড 50 km/h হয় সি মেবি ধৰি ললো যে 1 kg দগা এটাৰ সমান সি কি কৰিছে সি ইয়াতে এই কপিটোৰ ওপৰত প্ৰেছাৰ দি আছে চাপ দি আছে যদিহে সেই বতাহখিনিৰ স্পীড বাঢ়ি যায় 50 km/h স্পীডত গৈ আছিলে 100 km/h স্পীডত গ'ল যেতিয়াই সেই বতাহখিনিৰ স্পীড বাঢ়ি যাব সি যিমান হেঁচা প্ৰয়োগ কৰি আছিল সেই হেঁচাটোৰ পৰিমাণ কমি যাব মানে 50 km/h স্পীডত থাকোঁতে যদি 1 kg দগা এটাৰ সমান হেঁচা প্ৰয়োগ কৰি আছিলে যেতিয়া 100 km/h হৈ গ'ল সি আধা কেজিৰ দগা এটাৰ সমানহে হেঁচা প্ৰয়োগ কৰিব পাৰিব এই প্ৰিন্সিপল মতে এইটো যে যেতিয়া এটা ফ্লুইডৰ স্পীড বাঢ়ি গৈ থাকিব সি প্ৰয়োগ কৰা হেঁচা সি ইয়াতে তলত হেঁচা দি থাকিব সেই হেঁচাটোৰ পৰিমাণ লাহে লাহে কমি গৈ থাকিব এই কথাটোৱে আমাৰ বতাহ ধুমুহাৰ ক্ষেত্ৰত তিনপাতসমূহ উৰাই যোৱা কথাটোতো এপ্লাই হয় বন্ধুসকল আমাৰ সকলোবোৰ বস্তুৰ ওপৰতে আমাৰ বায়ুমণ্ডলৰ চাপ পৰি আছে যেতিয়া আমি আমাৰ ঘৰটো তিনপাতৰ যদি কথা কওঁ যদি এইখিনি তিনপাত হয় আমাৰ ঘৰত বাহিৰতো এয়াৰ আছে ভিতৰতো এয়াৰ আছে নৰ্মেল কণ্ডিশ্যনত বৰ্তমান নৰ্মেল কণ্ডিশ্যনত বাহিৰৰ বতাহখিনি আৰু ভিতৰৰ বতাহখিনি এই দুয়োটা বতাহৰে চাপটো সমানে কাৰণ বাহিৰত অকণমান স্পীডত চলি থাকিব পাৰে আমাৰ ভিতৰত নচলিব পাৰে মোটামুটি সমানে মানে ওপৰত আমাৰ ছালখনৰ ওপৰত বতাহে যিমান হেঁচা দি আছে তলৰ পৰাও বতাহে সিমানেই হেঁচা দি আছে কিন্তু কি হয় যেতিয়া বতাহ বলে যেতিয়া বতাহ বৰষুণ আহে যেতিয়া বতাহ বৰদৈচিলা আহে বতাহ ওপৰ আমাৰ ছালখনৰ ওপৰৰ বতাহবোৰ বহুত স্পীডত বব আৰম্ভ কৰে আৰু বাৰ্নলিজৰ প্ৰিন্সিপল মতে কি আছিলে যেতিয়া স্পীডত বব আৰম্ভ কৰিব তেতিয়া সি দিয়া হেঁচাটো সি দিয়া চাপটো লাহে লাহে কমি যাব কিন্তু আমাৰ যদি ঘৰৰ ভিতৰৰ কথাটো চাওঁ ঘৰৰ ভিতৰত কি হ'ব আমাৰ বতাহসমূহ সেনেকৈয়ে আছে বাহিৰত যিমান স্পীডত চলি আছে সিমান স্পীডততো বতাহ আমাৰ ঘৰৰ ভিতৰত চলাই নাই তো ইয়াৰ হেঁচাটো আৰু ইয়াৰ ওপৰৰ পৰা পোৱা হেঁচাটো আৰু ভিতৰৰ পৰা পোৱা হেঁচাটোৰ মাজত ডিফাৰেঞ্চ থাকিব লাহে লাহে ওপৰৰ পৰা পোৱা হেঁচাটোৰ পৰিমাণ কমি যাব আৰু তলৰ পৰা পোৱা হেঁচাটোৰ পৰিমাণ সিমানেই থাকিব মানে ইয়াৰ ভেলু কম্পেৰেটিভলি অলপমান বেছি হ'ব
মানে আমাৰ ছালখনে লাহে লাহে এতিয়া তলৰ ফালৰ পৰা বেছি হেঁচা পোৱাৰ নিচিনা অনুভৱ হ'ব আৰু যদি আমাৰ ছালসমূহ ভালদৰে লগোৱা হোৱা নাই বা সময়ৰ কাৰণে আমাৰ ছালসমূহত যিবিলাক গজা লগোৱা হৈছিলে যিবিলাক স্ক্ৰু লগোৱা হৈছিলে সেইবোৰ অকণমান কমজোৰ হৈ গৈছে তো তেনেহ'লে কি হ'ব তলৰ পৰা পোৱা যিটো হেঁচা কাৰণ ওপৰৰ পৰা যিটো হেঁচা সেইটো কমিয়ে গ'ল তো তলৰ পৰা পোৱা হেঁচাটোতো সিমানেই আছে তো বেছিয়ে আছে ক'ব গ'লে ওপৰতকৈ তো সেই হেঁচাটোক সহ্য কৰিব নোৱাৰে আৰু সি কি হৈ যায় ওলাই যায় আৰু যেতিয়া সি ওলাই যাব কি হ'ব আমাৰ বাহিৰত চলি থকা বহুত জোৰৰ বতাহে তাক কি কৰিব উৰুৱাই লৈ যাব এইটোৱে হ'ল কাৰণ বৈজ্ঞানিক কাৰণ যিটোৰ কাৰণে আমাৰ ঘৰৰ টিনপাতসমূহ বা আমাৰ ঘৰৰ ছালসমূহ বতাহ বৰষুণৰ দিনত উৰি যায় বন্ধুসকল এই বাৰ্নলিজ প্ৰিন্সিপালটো বহুত কামৰ প্ৰিন্সিপাল এই প্ৰিন্সিপালটো ইউজ কৰি পেলাই আমি বৰ্তমান এৰোপ্লেনত টেক অফ কৰাওঁ এৰোপ্লেন লেণ্ড কৰাওঁ ঠিক তেনে আপোনালোকে যিমান স্প্ৰে গান দেখিছে আপোনাৰ মটৰ চাইকেল বা আপোনাৰ গাড়ীখনত ৰং কৰাৰ কাৰণে যিটো ব্যৱহাৰ কৰা হয় স্প্ৰে গান বা আপুনি সেন্ট লগাই হয়তো এই সকলোবোৰ ক্ষেত্ৰতে এই বাৰ্নলিজ প্ৰিন্সিপালটোৱে ব্যৱহাৰ কৰা হয় বাৰ্নলিজ প্ৰিন্সিপাল সঁচাকৈয়ে তৰলৰ ক্ষেত্ৰত এটা বহুতেই ডাঙৰ এটা অৱদান বুলি আমি ক'ব পাৰিম আৰু এই প্ৰিন্সিপালটোৰ দ্বাৰাই আমি গম পাওঁ যে আমাৰ বতাহ বৰষুণ দিলে বতাহ বলিলে আমাৰ ঘৰৰ টিনপাতসমূহ কিয় উৰিছে বন্ধুসকল আশা কৰিলোঁ যিটো কথা মই আপোনালোকক বুজাব বিচাৰিছিলোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই কথাটো বুজি পাইছে যদি বুজি পাইছে কমেণ্ট কৰিব যদি কিবা সুধিব লগা আছে তথাপিও আপোনালোকে কমেণ্ট কৰিব পাৰে মই জানো এনেকুৱা ধৰণৰ ভিডিঅ'ত কমেণ্ট আপোনালোকে বহুত কম কৰে তথাপিও আপোনালোকে যিসকলে ভাল পায় তেওঁলোকে কমেণ্ট কৰিলে নিশ্চয় আনন্দিত হ'ম যি কি নহওক ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো চাই আছে ফেচবুকত আমাৰ পেজটো লাইক কৰি ল'ব যদি চাই আছে ইউটিউবত তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব যাতে আমাৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে বন্ধুসকল আজিৰ বাবে এয়াই ধন্যবাদ জয় অসম